নমস্কাৰ, মই কিন্তুমণি শইকীয়া। আপোনালোকে চাই আছে ৰখাল আড্ডাৰ অনুষ্ঠান বিশেষ 10 মিনিট। খুংখ্ৰাং ডাঙৰীয়া, আমাৰ ষ্টুডিঅ'ত আপোনাক লগ পাই বিৰাট ভাল লাগিছে। বাৰু ডাঙৰীয়া, আপোনাৰ কৌতুক শুনি থাকিম, কিন্তু এতিয়া আপোনাৰ ব্যক্তিগত জীৱনৰ কিছু কথা জানিব বিচাৰিম। কওকচোন, আপুনি মাজতে চাকৰিও কৰিছিল হেনো? চাকৰি এটা কৰিছিলোঁ বাৰু, মানে প্ৰাইভেট কোম্পানী। কেইমাহমান কৰি চাকৰিটো এৰিয়ে দিলোঁ। কিয় এৰি দিলে জনাব নেকি? মই তামাম চালাক তো, মই গম পাই গ'লো নহয় বছে মোক চাকৰিৰ পৰা উলিয়াই দিব। চাকৰিৰ পৰা উলিয়াই দিয়া আগে মই এৰি দিলোঁ আৰু। বাপৰে, আপোনাক মানিছোঁ কিন্তু। আচ্ছা ডাঙৰীয়া, আপোনাৰ জীৱনত কেতিয়াবা প্ৰেম হ'লনে? তই আৰু এইটো একদম জেগা প্ৰশ্ন সুধিছা। বাৰু সুধিছা যেতিয়া কওঁ আৰু। কলেজত পঢ়ি থাকোঁতে এবাৰ প্ৰেম হৈছিল বুজিছা না। তাৰমানে আপিতে মোক তামাম ভাল পায় আৰু মইতো তাক একদম বিৰাট ভাল পাওঁ। তাই মোক কয় মই তোক ইমানেই বেছি ভাল পাওঁ, তোক এৰি থাকিবই নোৱাৰোঁ কয় আৰু দেই তাই। তাৰপাছত আৰু এনেকৈ গ'ল আৰু আমি দুয়োটাই ঘূৰি ফুৰোঁ আৰু চিনেমা চাওঁ, ম'ম' চম' খাওঁ। এদিন আৰু মোক সুধিলে বোলে মোৰ বিয়াৰ পিছতো তই এনেকৈ ভাল পাই থাকিবি না। মই ক'লোঁ ভাল পাই থাকিবি, ইয়াতকৈ বেছি ভাল পাই থাকিম তোক। তেতিয়া তাই কি কৈছে জানানা, বহাগত আহিবি দে মোৰ বিয়া আছে। মই বুজি পাই গ'লোঁ আৰু মোৰ প্ৰেম কিমান দীঘলীয়া আছিলে। তাৰ পাছত আপুনি কি কৰিলে? তাৰপাছত অকলশৰীয়া, তামাম অকলশৰীয়া। গা ধুওঁতে পিঠিত চাবোন লগাই দিব কোনো নাই নহয়। কি কৰিবি আৰু, গা ধুব ইচ্ছা নাযায়, তথাপিও থওঁ আৰু চাবোনটোকে বেৰত ফাঁচাই লওঁ, পিঠিটো ঘঁহি থাকোঁ আৰু কেতিয়াবা সেনেকা হয় তলত ফাঁচিও যায় চাবোন টুকুৰা। দৰ্শকসকল, আমি বসুমতী ডাঙৰীয়াৰ পৰা তেখেতৰ ব্যক্তিগত জীৱনৰ বহুখিনি কথাই শুনিলোঁ। এতিয়া আমি পুনৰ কৌতুক শুনিম। এতিয়া দৰ্শকসকলক কি শুনাব? এবাৰ মানে শিৱৰাত্ৰি চাবলৈ শিৱসাগৰ গ'লোঁ। তাৰ মানে শিৱসাগৰৰ শিৱদৌল যে আছে, শিৱদৌলত টিভি দেখা নাপা জানো, তামাম ডাঙৰকৈ পাতে, একদম মানে তামাম মানুহ হয়। মই গ'লোঁ আৰু যাই কিনে আৰু দেখা পাইছোঁ বাপৰে বাপ, তিৰিগিলান এটা লাইন, আপিগিলানৰ এটা লাইন, এনেকা ভিতৰত যাবই সুবিধা নাই মানে। মই আৰু যাই কিনে গেটৰ মুখত ৰখি আছোঁ 9টা বাজি গ'ল, 10টা বাজি গ'ল, সোমাবই নোৱাৰি ভিতৰত। এনেকা কৰোঁতে এটামান বজাত যাই কিনে ভৰি হাত কাঁপিছে নহয় মোৰ। তাৰপিছত গেটত হাতটো থৈ কিনে আৰাম কৰিছোঁ। এনেতে চাইছোঁ কিবা এটা টান চুই পাইছোঁ, এইটো গণেশ বাবাৰ মূৰ্তি দেখোন। মোৰ মূৰত চাটকে বুদ্ধিটো খেলাইছে আৰু তাৰপিছত ক'লোঁ আৰু লাহেকৈ, বাবা গণেশ, বাপেৰক কৈ দিবি খুংখ্ৰাং আহিছিলে, সোমাব নোৱাৰি ঘূৰি গ'ল। তাৰ মানে আপোনাৰ শিৱৰাত্ৰি চোৱা নহ'ল আৰু? গেল আৰু। খুংখ্ৰাং ডাঙৰীয়া, আপুনি ইমান ৰখালকৈ কথাবিলাক কৈ আছে, শুনি থাকিলে শুনিবই মন যায়। আৰু কি শুনাব আমাৰ দৰ্শকসকলক? এবাৰ বুজিছে না, প্ৰগ্ৰেম কৰিব গুৱাহাটী গ'লোঁ। গুৱাহাটীত যাই মানে কি কৰোঁ লাগিলে, উজান বজাৰৰ দাদা এটা আছে, ফোন কৰিলোঁ, মাতিলে আৰু মোক তাৰ ঘৰতে থাকিব দিলা। থাকিব গ'লোঁ আৰু তাৰ ঘৰত গধূলা মানে কি কৰোঁ কৰি বজাৰত ওলাই গ'লোঁ। বজাৰত যাই কিনে মানে আৰু মাছ দেখা পালোঁ, মাছ কিনিব লাগিল। মাছৰ বজাৰত যাই কিনে মানে আৰু মাছ এটা চুই চাইছোঁ আৰু টিপি চাইছোঁ, অলপ ঢিলা পালোঁ। ঢিলা পাই কিনে আৰু ওচৰৰ মাছৰ বেপাৰীটোৰ ওচৰত গ'লোঁ, তাতো যাই কিনে টিপি চাইছোঁ, ঢিলা পালোঁ। আৰু এটা দোকান আছিল, তাতো যাই কিনে চুই চাইছোঁ আৰু মাছটো। তেতিয়া মাছৰ বেপাৰীটো মোক দম দিছে নহয়, আবে চন বাপৰ খাব নেম পাইছোঁ হয়, তাজা মাছৰ মুখত এড্ৰেছ লগাই দিম, নালে যাই কিনে ঘৰত ওলাব। আপুনি কিন্তু বেছ জমনি দেই। জমাইছোঁ না, তামাম জমাইছোঁ ঘৰত। সঁচাই জমাইছে কিন্তু আপুনি। উজান বজাৰৰ আৰু এটা কাহিনী শুনাওকচোন প্লিজ। শুনাইছোঁ এবাৰ মানে কি আৰু, উজান বজাৰৰ মানুহ এটা আৰ্মিত কৰে দেই, মানে বহুত দিনৰ মূৰত চাকৰি ছুটি কৰি কিনে ঘৰলৈ আহিছে আৰু তাৰপিছত আহি কিনে আৰু ঘৰত পালেহি, পাই কিনে আৰু মাইকীটোতো তামাম ফূৰ্তিতে কি কৰোঁ কি নকৰোঁ কৈ কিনে বজাৰত গ'ল। বজাৰত যাই কিনে মাছ বজাৰ কৰি আনিল নহয়, আনি আৰু ভাত চাত বনাই কিনে দিছে আৰু ইমান দিনৰ পিছত আহিছে আৰু তাৰপিছত বাপেকক মানে মাছটো পিচ দিছে, পুতেকক আৰু সদায় খাই থাকে পিচ দিছে আৰু তাৰপিছত আৰু যেতিয়া খাব বহিছে, পুতেকেতো ভাত নাখায়, এবাৰ ইফালে চাইছে, এবাৰ সিফালে চাইছে, এবাৰ সিফালে চাইছে। তেতিয়া মাকে কৈছে আৰু আবে চন খা, ভাত খা। তেতিয়া পুতেকে কৈছে কি, আবে মাদাৰ, বাপাৰক পিচ দিছ, চনকে পিচ দিছ হয়, কেলে খাম। খুংখ্ৰাং ডাঙৰীয়া, আমাৰ সময় শেষ হৈ আহিছে, আমাৰ অনুষ্ঠান সামৰিবই লাগিব। অনুষ্ঠান সামৰাৰ আগতে আপোনাক এটা প্ৰশ্ন কৰিম। যিহেতু আকৌ লকডাউন হ'বলৈ গৈ আছে, গতিকে আগৰ লকডাউনৰ সময়খিনিত আপুনি কেনেদৰে সময় অতিবাহিত কৰিছিল? কি কৰিবি আৰু, ঘৰতে সোমাই আছোঁ আৰু চবেই ঘৰতে সোমাই আছে যে, কিমান মানুহে চাকৰি গ'ল ন, কিমানে খাব পোৱা নাই, মাল চাল খাব পোৱা নাই। মই আৰু ঘৰতে বহি ইউটিউবত চাৰ্চ কৰি আছোঁ আৰু লাল বটলটো ঘৰতে কেনেবাকৈ বনাব পাৰি নেকি। ধন্যবাদ জনাইছোঁ খুংখ্ৰাং ডাঙৰীয়া, আপুনি ইমান ব্যস্ততাৰ মাজতো যে আমাক এইকণ সময় দিলে, তাৰ বাবে আমি আপোনালৈ অশেষ ধন্যবাদ যাচিছোঁ। ধন্যবাদ থাকিল, আৰু লগতে
আপোনাৰ চেনেলটোৰ সমূহ কৰ্মকৰ্তাকে ধন্যবাদ জনালোঁ। প্ৰিয় দৰ্শকসকল, ইমান সময়ে আমাৰ বিশেষ 10 মিনিট অনুষ্ঠানৰ অতিথি হ'ল খুংখ্ৰাম বসুমতাৰী ডাঙৰীয়া। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ।